নমস্কাৰ সকলোকে। আজি এটা লং ভিডিঅ' দিছোঁ, বনাইছোঁ। কেনেকুৱা হৈছে জনাব দেই। বৰ ভাল হোৱা নাই ফটোবোৰ। এয়া প্ৰথম তাঁতশালখনৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আজি পুৱাই শুই উঠি ৰান্ধি বাঢ়ি খাই বৈ সোনকালে তামোল এমকৰা ভৰাই তাঁতশালত বহিলোহি দেই। অলপমান বলোঁ তাত। এতিয়া লাগে নহয়, বিহু আহি পাইছেহি, সোনকালে লাগে তাত গামোচাবোৰ বৈ থৈছোঁ। বিহুৰ ওচৰত মানুহে বিচাৰি আহে বেছিকৈ, সেইকাৰণে অলপমান সোনকালে আহি বহিবলৈ চেষ্টা কৰোঁ তাঁতশালত। তাৰপিছত এয়া দুপৰীয়া সময়ত আকৌ খোৱা যোগাৰ কৰিবলৈ হ'ল। ল'ৰাটোৱে মানে কালিৰে আলু কাটি এনেকৈ চকল চকল কৰি পানীত তিয়াই থৈ দিছিলে। তাৰপৰা আজি বইল কৰি আকৌ ৰ'দত দিছে নিমখ সানি। এয়া বোলে পাপৰ আলু চিপছ বনাই দিব লাগে। সেইকাৰণে এয়া আধা শুকুৱাকৈ ৰ'দত দি আনি এতিয়া এয়া ভাজিবলৈ লৈছোঁ। পাপৰ মানে আলু চিপছ আৰু যেনিবা কেনেকুৱা হয় আজি বনাই চাওঁচোন। সি এনেই ইউটিউবত চাই বহুত দিনৰ পৰাই কৈ আছিলে আলু চিপছ বনাই খাম। সেয়া আজি বনাবলৈ দিছে। কেনেকুৱা হয় আৰু বনাই আছোঁ। এই আলুবোৰ ফুলিছে বাৰু ধুনীয়াকৈ, মচমচীয়া হ'ব নেকি। এয়া এবাৰ হৈছে। ধুনীয়াকৈ ফুলিছে আলুবোৰ। নিমখ পানীত তিয়াই থৈছিলে যে ভাল হৈছে। লং ভিডিঅ' মই আগতে বনোৱা নাই, আজিয়ে প্ৰথম বনাইছোঁ। আৰু এই পাকঘৰত আন্ধাৰ, লাইটো ব্যৱস্থাও এনেকৈ নাই, সেইকাৰণে অলপ আন্ধাৰ হৈছে ভিডিঅ'টো। বৰ ভাল নাই হোৱা বাৰু। আৰু এডিটিং তেনেকৈ ভালদৰে কৰিব নাজানো। এনেকুৱা এয়া আলু চিপছ ৰেডি হৈ গৈছে। এই ল'ৰাটোৱেতো নি খাই আছে অলপ চলপ। এয়া দুপৰীয়াৰ কাৰণে আলু চিপছ চাহৰ লগত গৰমা গৰম হৈ গ'ল ৰেডি। ৰান্ধনি মানুহ এইখিনিতো কৰি খুৱাব লাগিব ন। আকৌ আবেলি সময়ত এয়া এপাক ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ। ৰাস্তা পদূলিবোৰ ভাল হ'লে মানে ভাল লাগে নহয়নে। গাঁওখনৰো কিছু উন্নতি হোৱা যেন লাগে। আমাৰো ৰাস্তাটো এইবছৰহে এনেকৈ অলপমান শিল বালি দি পকা কৰি দিব নেকি। এনেকৈ ধুনীয়াকৈ সমান কৰি থৈছে ৰুলাৰ মাৰি। ব্লক ইটা পাৰিব বুলি কোৱা শুনিছোঁ, কেতিয়া পাৰে আৰু এতিয়া এনেকৈয়ে ধুনীয়াকৈ কৰি থৈছে। আৰু এইটো আমাৰ ঘৰৰ পদূলিটো।